নমস্কাৰ, মই দেৱযানীয়ে পুনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ নিশ্চয় ভাল, আমাৰো ভাল। দীপাৱলী সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰত আমি কেনেকৈ চাকি বন্তি দিছোঁ তাকে অলপ দেখুৱাম আপোনালোককো। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। একচুৱেলি কালিৰ আমি ভিডিঅ' কৰা নহ'ল। কি হ'ল, বতৰটো ইমানেই বেয়া, সন্ধিয়া হোৱাৰ আগে আগে বৰষুণ। চাকি বন্তি বাহিৰত একো জ্বলাবই নোৱাৰিলোঁ। সেইটো কাৰণে কালি ভিডিঅ' কৰা নহ'ল। আজি বতৰটো ঠিকেই কৰিছে, ডাৱৰীয়া কৰি থাকিলে, কিন্তু বৰষুণ অলপ চিপকৈ বৰষুণ পেলাইছিলে দিনৰ। এতিয়া সন্ধিয়া হ'ল, এতিয়া কিন্তু ঠিকেই কৰিছে। আজি দীপাৱলী বুলি আমি ঘৰত এটা হাঁহ খাম। ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব। হাঁহটো এতিয়া কাটিব লৈছে। হাঁহৰ মাংস কলগছজোপাত এনেকৈ চাকি দিয়া দেখুৱাইছোঁ আপোনালোকক। ড্ৰাই ফ্ৰাই বনাইছোঁ এইখিনি হাঁহ মাংস, একো মিক্স কৰা নাই। মাংস অকলে ইয়াত বনাইছোঁ। ইয়াত কোমোৰা আৰু আলু দি বনাইছোঁ আৰু একো মিক্স কৰা নাই, আৰু এনেকৈ বনাইছোঁ। এইখিনি মাংস পাতত দিয়া হৈছিলে। কোনে কোনে খাই ভাল পায়, খুব ভাল লাগে হাঁহৰ মাংস পাতত দি খাবচোন এনেকৈ। এতিয়া মাংস পাতত দিয়া এপিচ খাই চাওঁ আপোনালোকৰ আগত। এপিচ মজা হৈছে। ভাত পানী খাই বৈ আজৰি হ'লোঁ। এতিয়া আমি ভাওনা চাবলৈ যাওঁ। ওচৰতে ভাওনা হৈছে, আপোনালোককো অকণমান দেখুৱাম। উপভোগ কৰি থাকিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চান্দুৰাদি মদন দৈৱকী হৃদয়ানন্দত জগতৰ গুৰু কৃষ্ণ পুৱা পায় পৰশুপন্ন সেয়কীয় মস্তাক ওলাই বস্ত্ৰ পানী হস্তে ঠিকান কৰি আপোনাৰ ভকত ভগৱন্ত চৰণ কি হৈ দোহাৰি জনাব। আপোনালোক ভূত পিছত বৰ্তমান সকলো জানি আছে। আজি নাহৰ কামত সমূহ ৰাইজৰ সদৌমিয়াত আজি মহাপুণ্য চনাই ইয়াৰে বকু ভাওনা আৰম্ভ হ'ব আৰু 5-10 মিনিটৰ পাছত হ'ব। আপোনালোকক মই দেখুৱাইছোঁ সত্ৰীয়া নৃত্য অলপ দেখুৱাইছোঁ আপোনালোকক।
बहुरस्थलं জীৱন শৃংখলিত হ'ব আৰু তাৰ বাবে তেখেতে শাস্ত্ৰ অনুবাদ কৰিলে কিন্তু সেই সময়ত অনুবাদ কৰা শাস্ত্ৰবোৰ পঢ়িবলৈ শিক্ষিত লোকেই বা কিমান আছিল সেইকাৰণে গুৰুজনে কি কৰিলে যে ভাওনাৰ দৰে এক অনুপম চিত্ৰাকৰ্ষক মাধ্যম সৃষ্টি কৰিলে য'ত প্ৰত্যেকটো চৰিত্ৰ আহি আপোনালোকৰ সন্মুখত তেওঁলোকৰ ভাৱবোৰ ক'ব বিশ্লেষণ কৰি চাওঁ যে ইয়াৰ প্ৰাসংগিকতা আজিও কিয় আছে এতিয়া আমি দুৰ্যোধনক যদি চাওঁ আমি যদি যাওঁ ব্যক্তিৰ জীৱনত দুৰ্যোধন কৰোঁ আমাৰ গাত থকা অহংকাৰৰ যিটো চৰিত্ৰ সেয়াই দুৰ্যোধন আমাৰ গাত থকা যিখিনি সৎ ভাৱনা যিখিনি ধৰ্মময় যিখিনি ভাৱনা সেইখিনি যুধিষ্ঠিৰ আমাৰ গাত থকা বিবেচনাহীন বলখিনি সেইখিনি ভীম আমাৰ গাত থকা বিবেকবান শক্তিখিনি অৰ্জুন যিসকলে সমাজৰ অন্যায় অনীতি দেখিও চক্ষু থাকিও মনে মনে বহি থাকে ধৃতৰাষ্ট্ৰ সঁচাই হওক মিছাই হওক নিজৰ কথাটোত লাগি থকা মানুহটো হৈছে ভীষ্ম এই সমাজত আমাৰ এই কুচুক কপত যিবিলাকে বিলাই কৰি সমাজখন ধান বান কৰিব চেষ্টা কৰে সেইবোৰ শকুনি আমাৰ মাজতো আছে যিসকল পিতৃ মাতৃ পৰিচয়ৰ পৰা জন্ম কৰে বঞ্চিত কিন্তু আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত অৱতীৰ্ণ হৈ যিসকলে নিজকে সমাজত তুলি ধৰিছে সেই কৰ্ণ আমাৰ মাজত আছে পক্ষপাত দুষ্ট শিক্ষকসকল যিসকলে কাৰোবাক বেছিকৈ ভালকৈ পঢ়ায় কাৰোবাক কমকৈ পঢ়ায় সেয়া গুণাচাৰ্য প্ৰত্যেকটো কেৰেক্টাৰে কিন্তু প্ৰত্যেকটো চৰিত্ৰই কিন্তু আমাৰ সমাজতে বিদ্যমান হৈ আছে কিন্তু চৰিত্ৰ কাৰ নাই কৃষ্ণৰ নাই কাৰণ কৃষ্ণৰ পদকমলত আৰু সকলোৱে কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে আৰু যিসকলে গ্ৰহণ নকৰে তেওঁলোকৰ জীৱনটোকে ধিক বুলি কোৱা হৈছে তেওঁলোকৰ জীৱনটোকে ধিক বুলি কোৱা হৈছে এই কাৰণেই কাৰণ ব্ৰহ্মাদেৱে আমাক এই মনুষ্যত জন্ম দিয়াৰ পূৰ্বে আমি 83,99,999 বাৰ বেলেগ বেলেগ ৰূপত জন্মগ্ৰহণ কৰিছোঁ যে তোমালোকে এটা কথা মনত ৰাখিবা তোমালোকক শ্ৰেষ্ঠ জীৱৰ জন্ম দিয়া হৈছে কিন্তু এটা কথা মনত ৰাখিবা যে অহৰ্নিশ জাগৰণীয়ম লোকহিতম মম কৰণীয়ম তুমি সদায় জাগ্ৰত হৈ থাকিবা আনৰ শিক্ষা বৈ গৈছে পৰোপকাৰৰ কাৰণে কাৰণ তাৰ পানী জীৱ জন্তু মনুষ্যই খাই জীয়াই থাকে পৰোপকাৰায় দুলন্তি গাৱঃ গায়ে গা
গুড মৰ্ণিং, নমস্কাৰ। কালি ভিডিঅ'টো সামৰা নহ'ল, ভাওনা চাবলৈ গ'লোঁ। ভাওনাত কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ আনিলোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাইছে। আজি ভিডিঅ'টো শেষ কৰিব লাগিব, সামৰিব লাগিব। গতিকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম মই দেৱযানীয়ে। আজিলৈ আহোঁ, বাই।